কৰাত লাগি গৈছে ইহঁতে একেবাৰে চিজিল কৰি এখন পৰ্দা দি থ'লে পোহৰটো কম আহি যায় ন ইমান পোহৰ আহে সিহঁতে ৰাতিপুৱা সাৰ পায় এইজনীতো একেবাৰে ৰাতিপুৱাতে উঠে এইজনী বা কাপোৰ জাপিয়ে থাকে তাই জাপিয়ে থাকে পাৰ্চিয়া পূৰা চিজিল মাছ বনাম পাৰ্চিয়া কিবা বেলেগ সেয়াত মাছটো বনাব মই বনাম মাছৰ মূৰ অলপ বেলেগকৈ আজি আমাৰ দিনৰ সাজ মানে দালি বনাওঁ চিকেনো অকণমান বনাওঁ আলু কাটি লৈছে নে আলু ভাজি আছে বাপাও কি তেল পৰেও আজি তেলে ফুটি আছে মাছৰ মূৰ ভাজি আছে নিমখ হালধি দিলা ন জিৰা মিলাইছা ধনিয়া আৰু ৰেড চিলি পাউডাৰ কালাৰটো হৈ যায় তেলত জিৰা আৰু তেজপাত তাতে মছলাখিনি এইখিনি ধুনীয়াকৈ দি দিব গৰম পানী লাগিব ন পানীটো অকণমান পানী দিছে বেছি দিয়া নাই কাটি নিদিয়া জলকীয়া কাটি দিওঁ মই হ'ব বিলাহী কাটিছে আলুটো দি এতিয়া অলপ ভাজিব লাগিব ন আলুখিনি ভাজা হয় এতিয়া বিলাহীখিনি ন ঢাকনখন দি থ'ব চাগে নালাগে গোটা গোটা থাকে আলুটো সিজাৰ পিছত মানে বিলাহীটো দি দিয়ে আৰু তাৰপিছত এতিয়া পানী ভালকৈ ভাজি লৈ পানী দি দিলে হৈ গ'ল হৈ গ'ল আৰু ফটাফট কি হয় অকণমান চেনি দিয়ে দেই এইটো অকণমান আৰু ধুনীয়া কালাৰ হৈছে নহয় ঘৰৰ পৰা দিছে বৰ মানিমুনি সৰু মানিমুনি এতিয়া ভালকৈ ধুই কি ধুনীয়া হৈ আছে শাকখিনি ভালকৈ বান্ধি থৈ দিছিলোঁ যে এতিয়া মাছৰ মূৰেদি বনাম এইখিনি কি ধুনীয়া হৈয়ে গ'ল মাছৰ তৰকাৰী কিমান ইজি আৰু বিৰাট টেষ্টি হয় এয়া নৰসিংহ বোলে মানিমুনিখিনি এতিয়া মই একদম বটি ল'ম কিবা অকণমান খাই ল'বা আহা ইয়াতে মই নহৰু কেইটামান জিৰা নিদিলোঁ অকল নহৰু কেঁচা জলকীয়া কাটি ভাজি পেলাই তেলতে আৰু আলু দিলোঁ এফাল আলু সৰুকৈ কাটি দিছে এইখিনি অকণমান ভাজি তাৰপিছত পানী দি দিম একদম ঝটপট আৰু মানিমুনিৰ জোলখন ক'ত যাবা এতিয়া ওলাই যাবা আমাৰ ওলাই যাব দেই অ' বাবু তুমি গাটো ধুই লোৱা যোৱা সিহঁতে ওলাই যাব এতিয়া এয়া নৰসিংহৰ জোল এতিয়া মানিমুনিৰ জোলেদি ভাত খাই আছোঁ এয়া চিকেন মানিমুনিৰ জোল মাছৰ জোল মাছ ভাজি কেঁচা পিঁয়াজ মাইছে ভাল হৈছেনে বাবু ভাল লাগিছে ৰিয় আমি খাই লওঁ এতিয়া ন আমি ভাত তাত খাই বাগৰি জগৰি সেই ভৰিত কিবা ক্ৰীম লগাই আছে ভৰিত ক্ৰীম এইটো ৰাতি নহয় দেই এইটো দিনত এতিয়া আমি আকৌ ওলাই যাম এনেই আৰু ভাত খাই পেলাই অলপ আৰু বাগৰি বাগৰি আৰাম লাগে ন
ভগৱান পানী পেলাই দিছে আৰু তুমি পোচাপ নকৰিবা খাই বৈ লৈ তইতো একো নকৰ তাই উৎপাত কৰিলে দুইটাই ধৰি লৈ পিটিবা হা মালিচ কৰি দিব দেই ল'ৰা ছোৱালীকেইটা আমাৰ নিজৰ নিজৰ মাকক মাথা চাথা মালিচ কৰি তেতিয়া বজাৰ কৰিব যাব পাৰিম তেতিয়াহে কি ধুনীয়াকে মাই চাই দিছে প্ৰিয়ই মাকক দিছে দাদা বাবুয়ে মাকক দিছে বাবা কি ধুনীয়াকে মালিচ টোপনি আহি যাব মাইচা কি ধুনীয়া আমাৰ ইমান ভাল ল'ৰা ছোৱালীকেইটা আমাৰ এনেকে হ'লে ৰিলেক্স লাগি যায়গৈ গাটো একদম কি ধুনীয়াকে দিছে মাইচাজনীয়ে বাবু এটা ৰিঅ কি ধুনীয়াকে দি আছে বা সিহঁতে জানিছে দেই ভালকে অলপ মানে মাছাজৰ ট্ৰেইনিং এটা দিব লাগিব দিয়াব লাগিব মোৰ চুৰ বিষালে ইহঁতেতো আমাক চাব লাগিব অকলে আমাক চাব লাগিব এতিয়া আমাৰ বয়সো হৈ আহিছে বেমাৰে আজাৰে কোনে চাব আমাক সেই ধুনীয়াকে ককায়েক ভনীয়েককেইটা ইমান ভাল ল'ৰা ছোৱালী আমাৰ এনেকুৱা এখন ঘৰতে তিনটা খাবা ধুনীয়াকে দিয়া আছে সিহঁতে আমি যাম ঘূৰিব আমি তিনিজনী আজি আৰু এজনী আহিয়ে পোৱা নাই এজনী লাহে লাহে আহি আছে কতে সেইজনী আজি আমি তিনিটা ইহঁতকেইটা ডাঙৰ কেঁচুৱাটোৰ লগত থৈ আহিছোঁ বুক কৰিছোঁ আহি পোৱা নাই 1 মিনিট দেখাই আছে সেইফালে পাৰিছে সিফালে ৰাস্তাত চাবৰ কাৰণে এফালে আমি ইয়াতে ইয়াৰ লগতে যাওঁ যে সেয়াই নাপাওঁ মই জানানে এইবিলাক ভাল 1 মিনিটে দেখাই আছে 1 মিনিট লাগিব 2 মিনিটৰ পৰা 1 মিনিট আহোঁতে বহুত সময় লাগিছে ন 1 মিনিটৰ পৰা মানুহটো কিবা চাগে নতুন চাগে দেই চাহ তাহ খাই ভালকৈ ওলাইছোঁ ভাল এতিয়া চাহকাপ খাই ভাল লাগিছে কিন্তু অটত আজি অটত যায় নে উঠা নাছিলে ন ইয়াতে মটৰ উঠা নাই এয়া পাইছোঁ ষ্টেচন আহা নাহা আমি ইয়াত আহিছোঁ বজাৰ কৰি আছে দেই ৰাইজ ওলাই যাওঁ ন একেবাৰে কাপোৰ পাৰ্চিয়া ক'ৰবাত পাৰ্চিয়া কিবা কাপোৰ চাই আছে বৰ লাগি গৈছে
পুৰা এইটো লিফ্টটো বিৰাট ভাল লাগে চিনি পাই দেই এলি দেখিছে মই তেওঁ দূৰ হয় নহয় অসমীয়া যদি পাতে তেতিয়া আৰু মই মানে কোৱাল লাগে ক'ত থাকে এতিয়া কাণফুলি চানফুলি চাই আছে দেই আমাৰ ৰাইজসকলে ঈদ স্পেচিয়েল এতিয়া বাজিছে 10টা দেই আমি ঘৰ গৈ পোৱাই নাই ঘৰ পামহে না পাইছা ইমান আমি বাহিৰত বজাৰ পাৰ্চিয়াই দিছে দেই এইটো ভিনিয়ে কওক বাপৰে বাপ কি ধুনীয়া টি চাৰ্ট এয়া মোৰ থেংক ইউ এয়া মোক দিছে এইটো এটা দুটা দিছে দেই মোক পাৰ্চিয়াই থেংক ইউ আৰু মাইছা কেইযোৰ ড্ৰেছ দিছে বাহ মাইছা বেলেগ আৰু ইমান ধুনীয়া লাগিছে ন পৰিণীতা ফুৰিব আহি ইমান খৰচা কৰি আছে আৰু আপোনালোকে কৰিছে যাম হয় দিয়া আৰু তুমি ফুৰিব আহিছা ন সেইটো আৰু দেচোন ফোনটো দেচোন মই কথা পাতো আৰু এয়া আমি এতিয়া আহি কেইটা বাজিছে 11টা বাজিছে ভাত খাই আছো তুমি দিবা মই তোমালোকৰ লগতে যামগৈ দেই পৰিণীতা যাওঁৱে আৰু বঢ়িয়া এতিয়া শুই যাওঁ আৰু আজিলৈ গুড নাইট